ভাই করোনা বুলি দেখোন গটাই বছৰটোৱে গেল। তই পিছে কি করবি বুলি ভাবছা না আকৌ ভাবাই নাই তই? মোৰে বৈদ্য টেনশন দেই। চাকৰি বাকৰিটো নাপায়ে ভাই। আমাৰ দৰে মানুহগিলা বেলেগৰ ঘৰতে হাজিৰা কৰি খাব লাগবে না কি ক তই? হয় দে, তই ঠিক কথাই কৈছা। মই হেৰি ভাবছিলো বিহুত অলপ পইচা ইনকাম কৰিব পাৰিম, কিন্তু এই কৰোণা দালে চব খালা আগফালৰ পৰাই। বিহুটো গেলে এইবাৰ দুৰ্গা পূজা যাব, দেৱালী যাব, চব যাব। না বিহু না পূজা না 31 চব গল্লাই যাব এইবাৰ। কিনো কয় তই? তই বিহুত পইচা ইনকাম কৰিম বুলি কলি, তই কিয় বিহুত কি জেং বিহু মাৰবা গেলি হয় না কি কৰবাত? না ষ্টেজত গান গাবা মাতছিল তোক? মোৰ কিন্তু সন্দেহ হৈছে ভাই। ইমান বেয়া গান গা, তোকনো কোনি গান গাবা মাতবয়ে? তোৰ গান শুনলি এই কাউৰী কেইটাও চাইড লাগি যায়। মানুহে আৰু ক'ত তোৰ গান শুনবা পারবো কবা নৰো দে আর। পুৰা ফাল্টু কৰিব জানা না তই? মস্ত খটছত তই। আৰু শুন, তই কি টিভি চিভি চাৱা নাই নেকি? তই গম পাৱা নাই এই গায়কগিলাকে দেখোন চবে পলিটিক্সত নামছি। তই পলিটিক্সত নামলি ষ্টেজত গান গাবৰ কাৰণে গায়ক লাগব না নালগে? মন নাই মাৰা একো নাজনা। সেইকাৰণে ভাবছিলো আমি দুটাই ষ্টেজ শ্ব' কৰিম। পারলো হয় কিন্তু না আমি দুটাইও স্টেজ শো করলো, অলপ ফেমাস হলো, তাৰপিছত আমিও পলিটিক্সত গুচি গেলো না কি কথা? এই খেলা হ'ব এইফালে আছোন ইফালে চা। সেইটো দেখো ফফলা কান্ত, এই দেখো ডাউৰি কিয় আছে? হাগা লাগছে নেকি তাৰ? না তাৰ কটিত কোনোবাই জুই লাগে দিছে? কিয় হিনকে দাউৰি আছে সি পাগলা কুকুৰৰ নিচিনা? আৰু মই কি জানো তই কি মোক সুধছা? সি আহিলে গম পাম। মই দেখো তোৰ লগত বহি আছে এতে। কি হাগা লগা মানুহৰ নিচিনা কেনেকে দাউৰি দাউৰি আছা? কি হৈছে কচোন? এই মোৰ কথা বাদ দিয়া লাখান, তহঁত দুটাতে কি ক্ষতিটো কৰি আছা? দুটাকে বিচাৰি বিচাৰি মোৰ ফেফিনি উঠি গৈছি। ইতা শুন, খচকে যাওঁ মোৰ লগত যাওঁ। মোবাইল কিনবা লাগে, নতুন মোবাইল। কিনো কয় ফফলা কান্ত? তই নতুন মোবাইল লবি? তোৰ দেখোন মোবাইল আছে। কি হ'ল মোবাইলটো? মোবাইলটো আছিলে ৰ থাকাতে, কিন্তু কি হৈছে মোবাইলটো ইটা নাই। হাগবা বহাওঁতে লেট্ৰিনৰ যি অমিতাটো আছে, অমিতাটোৰ ভিতৰত মোবাইলটো সোমাই গৈছি। বাপই কি চলি তই? মোবাইলৰ বাইপাক না মায়াক তই? লেট্ৰিনত যাওঁতে মোবাইলটো তই লৈ যা। এই কান্দুৰা খেলা কথা বাদ দি। ফফলা কান্ত, পাৰ্টি কিন্তু দিব লাগব দে ভাই। মই হলি সেইদিনাই 50 টকা হাৱাৰ চেণ্ডেলযোৰ কিনাওঁতে মোৰ পৰাই তহঁতে পাৰ্টি খাইছা, মনত আছে না? গতিকে তই আজি পাৰ্টি দিব লাগব। লাইকে পাৰ্টিহে খাবি? দিম যৌ ভাই, খচকে যৌ, নহ'লে মোবাইলৰ দোকান বন্ধ হ'ব এতিয়া। বাপ্পা ঐ তাৰ খচি নাচাগে মোবাইল কিনা। যৌ দাদা কওক, কি মোবাইল দেখাম আপোনালোকক? দে দেখো কিয় ভাল চাই এটা, যাতে চকুত লাগে পচন্দ লাগে। আপোনালোকে সেই মোবাইলটো চাওক দাদা। সেইটো OnePlus-ৰ মোবাইল দাদা। 50,000 হ'ব মাত্ৰ। একদম ফাৰ্ষ্ট ক্লাছ মোবাইল দাদা। 50,000? কিনো কয় ভাই? এখন দেখোন বাইকে পামে 50,000-ত। মোবাইলটোত কিবা হীৰা চিৰা ফ্ৰী দিবি না কি? তই যিমান দাম কৈছে মোবাইলটোৰ। দোকানী, তই ইমান দাম কৈছে মোবাইলটোৰ, আৰু যি মেড ইন চাইনা লেখা আছে মোবাইলটোত, তই কি মানে আমাক চাইনা মাল দেখাইছা? ইণ্ডিয়াৰ মাল লাগব আমাক, চাইনাৰ মাল নালগে। দাদা চাইনাৰ মোবাইলে চলে আজিকালি। ইমাননো কি চাই আছে আপোনালোকে? মোবাইল হ'লি হ'ল, আৰু কম দামী লাগলি কম দামীও আছে। মান নাই মাৰা সগ্নে খাৱা দোকানী, তই আমাক চাইনাৰ মাল বিক্ৰী কৰবা আলছা? মুটি কিনে অঠলত ভৰে ঘুমে থাক যা। আইতেৰে হাতেদি দাইদেৰে হাতক মাছছি মনত নাই? মাটি যি কাইজা কৰি আছে মাটিৰ কাৰণে, আৰু কৈছে চাইনা মোবাইল ল'ব লাগে। দোকান বন্ধ কৰ। চাইনা মোবাইল নলং মই, যৌ ইয়াৰ পৰা বেলেগ দোকানত যাম। এই দোকানী তই মৰি যাগে যা। তই চাইনাৰ মাল বিক্ৰী কৰিব আলছা আমাক? তই নন চাইনাৰ মাল যদি বিক্ৰী কৰিব নোৱাৰা, মোবাইলৰ দোকানত ভাগি কিনে দোকানত ধুই লাগে দি। ভাই যৌ বেলেগ দোকানত যাম যাওঁ। দাদা ৰ'বচোন ৰ'ব, ডিছকাউণ্ট দিমতো আপোনালোকক। বহুতকেইটা অফাৰো আছে, ফ্ৰী দিম কিবা কিবি। তই আৰু ডিছকাউণ্টৰ কথা কৈছা? তোক ডিছকাউণ্টত বিক্ৰী কৰিম মই, গম পালি না? তোৰ কটিত জুই লাগে ৰকেট বানে তোক চাইনাৰ বৰ্ডাৰ পहुঁচাই দিম, গম পাই যাবি।